আহিলে যাবলৈ হৈ গ'ল বিহু খালে গম মেলিলে এতিয়া যাবলৈ ওলাই আছে কাপোৰ দেখিছে নাই কালি ঘৰলৈ যোৱা গোটেই চুপাৰ টেনিং কৰি থৈছোঁ গুড মৰ্ণিং কালি লিপষ্টিক নগ'লে আধা মেবলিনৰ লিপষ্টিকটো সেইটো কাৰণে বেয়া একদম যিমান উজ্জ্বলো থাকি যায় লাষ্টত অকণমান সি যাবলৈ ওলাইছে বাই বাই হে গাইজ গুড মৰ্ণিং সি গ'লগৈ বিহু আজি আৰু মানে কি হ'ল বিহুত সি দুদিন ছুটি পাইছিলে আৰু বেছি ছুটি ল'ব নোৱাৰিলে মানে কি হয়তো ছুটি বিচৰাহেঁতেন দিলেহেঁতেন নিজে নিবিচাৰিলে ইমান দিন ছুটি ল'লেই আৰু দিয়ে কাৰণে তো ছুটি নল'লে সেইটো কাৰণে তো আজি গ'লগৈ তো বিহু এনেকৈয়ে গ'ল আৰু দুদিন কটালোঁ 3 দিন কটালোঁ তাৰ লগত শনিবাৰে ৰাতি আহিছিলে আৰু আজি বুধবাৰ ৰাতিপুৱা গুচি গ'ল তো সেয়াই এতিয়া অকণ শুই লওঁ সি যোৱাৰ পাছত শুৱাই কাম এতিয়া শুওঁগৈ তাত আজি গোটেই দিনটো ভিডিঅ' নকৰিলোৱে এতিয়া সন্ধিয়া সময় হ'ল আৰু বিহু এজাক আহিছে মই বোলো শুই আছিলোঁ মানে তাৰপৰা ওচৰতে কাপোৰযোৰ উলিয়াই থোৱা আছিলে এযোৰে মই বোলো ঘপককৈ পিন্ধি কৰি লওঁ বোৱাৰী বুলিব ইমান দেৰি অহাই নাই ওলাই ন অহা অকণমান দেৰি হ'ল সেইকাৰণে পটাপট কাপোৰযোৰ পিন্ধি ওলাই যাওঁ বিহুজাক চাওঁ আপোনাকো দেখাওঁ ৰেডি কৰিছোঁ দিবলৈ The next day. এয়া ৰাতিপুৱা ধুমধামকৈ কাপোৰ কেইযোৰ ভৰাই লৈছোঁ দেখিছেনে ক'লৈ যাম কৈ আছোঁ ৰ'ব যিমান পাৰিছোঁ ওচৰতে দুযোৰমান কাপোৰ লৈ লৈছোঁ আৰু জেতুকাও লগালোঁ মই এয়া বিহু বুলি এবাৰ জেতুকা লগোৱা হোৱাই নাছিলে আৰু ৰাতিপুৱা শুই উঠি পটাপট জেতুকা চেতুকা লগাই ল'লোঁ বিহুৰ কথা সেই গাইজ গুড মৰ্ণিং কি খবৰ সকলো আশা কৰোঁ চবৰে ভাল মোৰো ভাল এয়া মাহঁতৰ ঘৰলৈ যাব ওলাইছোঁ ঘৰতে আজি যোৱা কোনো প্লেন নাছিলে ছাডেনলি প্লেন বনালোঁ আৰু যাবলৈ ওলালে পেকিং কৰি লৈছোঁ কাপোৰ এগালমান পেকিং কৰি লৈছোঁ কেইদিনমান এবাৰ দীঘলীয়াকৈ যাওঁ বুলি ওলাইছোঁ সিও নাই যিহেতু বেয়া লাগে মোৰ ৰুমটোত অকলে তো ঘৰলৈ যাওঁ বিহু চিহুৰ কথা বোলো অকণমান ঘৰতে বিহু মাৰোঁগৈ আমাৰ ইয়াত বিহু চিহু তেনেকৈ নাই তো সেই ওলাই কৰি লৈছোঁ তো যাম আৰু এতিয়া মই আৰু ৰেডি হৈ লৈছোঁ এই কুৰ্তাযোৰ পিন্ধি লৈছিলোঁ মায়ে এবাৰ যাওঁতে মোক বিহু বুলি গিফ্ট দিছিলে সেই দুযোৰ কুৰ্তা সেয়া দেখাইছিলোঁ ভিডিঅ'ত এয়া সেইবিলাক এইযোৰকে পিন্ধি ওলাইছোঁ আৰু এতিয়া যাওঁ তো দেখুৱাই থাকিম যোৱা পৰিৱেশটো 9টা বাজিলে যাওঁ এতিয়া মই লাইট বন্ধ কৰি দিওঁ হৈ গ'ল বাই বাই এমান দিনমান দেখি নাপাওঁ মই ৰুমটো গতিকে মই টেম্পত আহিলোঁ এতিয়া এডোখৰ খোজকাঢ়ি আহি আছোঁ ষ্টেচনলৈ 10টা বাজিছে 10ত আছে এয়া অকলে উপায় নাই চবফালে মেনেজ কৰিবলগীয়া হৈ যায় যে সেইটো কাৰণে অকলে আহিছোঁ সি নাই থকাহেঁতেন বাৰু মোক অকলে যাবলৈ নিদিয়ে এতিয়াও মাহঁতেও বেয়া পাইছে অকলে যাবলৈ দিবলৈ তাৰপৰা ঘৰতো মানুহ নাই মানে অকলে আহিলোঁ সেইটো কাৰণে এয়া মই আহি আছোঁ আহি থাকোঁতে ইমান তৰ্ক বিতৰ্ক লাগি আহিছোঁ জানেনে মানুহটোৱে বহিবলৈ নিদিয়ে মই য'ত বহি আছোঁ আজি ইমানেই মানুহ গোটেই তলে ওপৰে মানুহেই মানুহ মানে টাউন ফেমিলি ৰখি আছে মোক নিবলৈ যাওঁ এয়া মই পাই আহি আছোঁ হেমৰিৰ লগত হেমৰি মোক ঘৰত থৈ আহিব আৰু বন্ধু মই টাউনখন দেখিছোঁ মানে দুদিনমান নাহিলে বহুত দিন নিচিনাই লাগে আৰু ইমান ধুনীয়াকৈ বগেনভেলিয়া কেইজোপা ফুলি আছে ভাল লাগিছে আৰু এতিয়া ঘৰ পামগৈ আৰু পূৰা শুম আৰু এতিয়া অথনি আহি আৰু ভিডিঅ' কৰি নাথাকিলোঁ এতিয়া সন্ধিয়া হ'ল বিহু এজাক আহিছে আৰু এজাক বিহু বোলো আপোনালোককো দেখুৱাওঁ ময়ো চাওঁ চাওকচোন বিহুজাক সেইখিনি পদূলি পৰা সেইখিনি পঠাই আনিছে মই ওলাই গৈছিলোঁ সেইটো মৰ্টন আনি দিছোঁ আজি ছানডে জানো আহিছে দেওবাৰ দেখি আৰু মোলৈ মৰ্টন এটা লৈছে চাওকচোন কেনেকুৱা আৰু আইচক্ৰীম এটা লৈ আহিছে মই বোলো ঠাণ্ডা খাবলৈ ফ্ৰিজতে ভৰাই থৈ দিওঁ পিছত খাম 1 hour later. আজি আহিলে আৰু ফুৰিবলৈ যাওঁ আমি যিহেতু কাৰো ঘৰত ফুৰা নাই তো ফুৰিবলৈ যাওঁ ব'লক দদাইকলৈ যাওঁ খুৰী
নতুন জোৱাই ফুৰি পেলাই আহিছে খুৰীহঁতৰ ঘৰত কেনেকুৱা লাগিছে ফুৰি জানো ফুৰি কেনেকুৱা লাগিছে তাতে এনালত প্ৰগ্ৰেম চালে আৰু টোপনি খতি তাৰপৰা মানে নাহিলেও নহয় ন ফুৰিব লাগে পিছত সময় নাই ইয়াৰো ছুটি নাই মোৰ যে এনেকুৱা চুলি সৰিছে ওলাই গৈছে তালো এই তাৰপৰা নুফুৰিলে যে নিমিলে সেইটো কাৰণে আজি বোলো ব'লা এনেকৈ ভাগৰ যুগৰ টোপনি খতি তাৰ মই ওলাওঁ মানে সি পটাপটে ওলাই অকণমান দেৰি শুই লৈছে তাৰপৰা আহি আমি ইয়ালৈ আহিছোঁ তাৰপৰা খুৰী ঘৰ আছে এই আমাৰ দাদাহঁতৰ 4 ঘৰ আছে এই খুৰীহঁত নাই এঘৰত নাই খুৰীহঁত কোন মণিহঁত অঁ আজি গৈছে তাৰপৰা সেই মই অহা পৰা সেইটো কাৰণে মোৰ ফুৰা অকলে ফুৰিব পৰা নাই অকলে ফুৰিব নাপায় বুলি কৈছে পাহিহঁতৰ লগত সেইদিনাখন বিহু দিনাখন আহোঁতে মই ফুৰি গ'লোঁ এয়া মাৰ লগত আহিছে এই খুৰীয়ে চাহ দিলে চাহ খালোঁ জলপান খাবলৈ কৈছিলে জলপান নাখাওঁ বুলি ক'লোঁ মায়ে খাই আছে এয়া বিহু বুলি মণিভণ্টি ৰশ্মিভণ্টিয়ে কাপোৰ দিলে খুৰীয়ে দেখাইছে মই যে ইমান ভাল পাওঁ খুৰীয়েও জানে মোৰ এইবিলাকত চখ আছে বুলি খুৰীয়ে দেখুৱাইছে মই নিজে সুধিছোঁ আৰু কি ল'লে কি দিলে এয়া দেখুৱাইছে জীয়েকহেঁতে দিয়া মৰমতে ময়ো মাক কি দিলোঁ আপোনালোকক দেখুৱাইছিলোঁ এই বিহুত তেনেকৈ আৰু এয়া ইমান ধুনীয়াকৈ তগৰ ফুল ফুলি আছে সেই আগৰ ভিডিঅ'ত যে মই দেখাইছিলোঁ তগৰ ফুল ছিঙিছিলোঁ সেই এইজোপাৰ পৰাই ছিঙিছিলোঁ ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন একদম দেখিয়ে ভাল লাগি গৈছে মানে ছিঙিবলৈ মন নাযায় ইমানেই ধুনীয়াকৈ ফুলিছে খুৰীহঁতৰ ঘৰৰ পৰা আহিলোঁ পটককৈ গৈ আহিলোঁগৈ মানে দুঘৰ ফুৰিলোঁ আৰু এতিয়া গামোচা ওলাই আছোঁ মানে বিহু আহিছে নামঘৰ বিহুজাক মৰা নাই আমাৰ ঘৰত আমাৰ ঘৰ বুলি নহয় আমাৰ এইটো চুকত মৰা নাই আজি শেষ কৰিব তো সেইটো কাৰণে আহিছে আদৰুংগে বমাই ৰখি আছে বলক যাওঁ এতিয়া Subscribe now. তুমি ধৰা এই মই নধৰোঁ মোক দেখুৱা এই মোক দেখুৱা হাই পকৰো উদ্ধাৰ কৰা প্ৰভু চৰণ কমল পতিত পাৱন হৰিপতি